পিঁয়াজ মই তিনিটা মিহি মিহিকৈ কাটি লৈছোঁ। লং, ইলাচি, দালচেনি, নহৰু, আদা বটা, শুকান জলকীয়া 2টা, কেঁচা জলকীয়া 3টা। এয়া আজি অমিতা আৰু মটৰ দি বনাই। অমিতা, এয়া মটৰ, জিৰা, ধনিয়া আৰু মিট মছলা, গোটা জিৰা আৰু ছাইডতে অকণমান জনি গুটি লৈছোঁ। 3টা তেজপাত। প্ৰথমতে মই তেজপাতকেইটা দি দিছোঁ। মিঠাতেল দিছোঁ। মই মিঠাতেল ডাঙৰ চামুচখনে 1 চামুচ আৰু ডাঙৰ হেতাখনে। মই অকণমান নিমখ দি লৈছোঁ। এতিয়া জিৰাজনী দি দিম। শুকান জলকীয়া 2টা দিছোঁ। পিঁয়াজখিনি দিম। অকণমান চেনি দিছোঁ। দালচেনি, ইলাচি 3টা দিছোঁ আৰু লং 3টা। নহৰু, কেঁচা এইদৰে মই অকণমান দেৰি ভাজিম। এতিয়া মই জিৰা, ধনিয়া আৰু মিট মছলাখিনি দি দিছোঁ। মই 5 মিনিট পিঁয়াজখিনি 5 মিনিট ভাজি ল'লোঁ দেই। হালধি মই চামুচ আৰু অকণমান দিছোঁ। মই জুইকুৰা
লোটো মিডিয়ামত দি থৈছোঁ। মই এই মছলা দি পেলাই এই 5 মিনিট আকৌ ভাজিলোঁ। এতিয়া তেলটো ওলাইছে, এতিয়া মই চিকেন দি দিম। জুইটো মই একেবাৰে কমাই দিছোঁ। এইটো মই আৰু 5 মিনিট ভাজিম। মই ইয়াত কোনো জলকীয়া গুড়ি আৰু কাশ্মীৰী জলকীয়া গুড়ি নাই দিয়া। এইদৰে মই 5 মিনিট ভজা হ'ল। এতিয়া মই এই অমিতা দি দিম আৰু মটৰ। আপোনালোকে অমিতা দি খাইছেনে চিকেনত? যদি নাই খোৱা বনাই খাবচোন। এইটো লোকেল চিকেন, আপোনালোকে অমিতা দি খাই চাবচোন। মই এতিয়া অকণমান পানী দিছোঁ। এয়া দি পেলাই মই অকণমান লৰাই ঢাকি দিম। 10 মিনিট মই একেবাৰে কম জুইত ঢাকনা মাৰি দিম। এইদৰে মই আকৌ 10 মিনিট ভাজিলোঁ। মই সৰ্বমুঠ 25 মিনিটমান মাংস ভাজিছোঁ দেই। কালাৰটো কেনেকুৱা হৈছে চোৱা। মই ইয়াত কোনো জলকীয়া গুড়ি দিয়া নাই। মই যি মছলা ব্যৱহাৰ কৰিছোঁ, যোৰহাট তৰাজানত অৰবিন্দ মছলা বুলি এখন দোকান আছে। তেখেতে নিজৰ ঘৰতে এই মছলাখিনি বনায় আৰু বিক্ৰী কৰে। যোৰহাটৰ মানুহখিনিয়ে যদি কোনোৱে চিনি নাপায়, তেতিয়াহ'লে অৰবিন্দ মছলাৰ পৰা মছলা আনি কিনি খাবচোন। কেনেকুৱা বঢ়িয়া মছলা। এতিয়া মই ইয়াত গৰম পানী মই দি দিম। এতিয়া লোকেল মুৰ্গী মই কেৰাহীত বনাইছে, সিজোতে অকণমান দেৰি হয়। মই একেবাৰে কম জুইত মাংসখিনি ভাজি আছিলোঁ। এতিয়া মই জুইকুৰা বহাই দিছোঁ। এইদৰে মই আৰু 15 মিনিট উতলাম। মাংস সিজি উঠলে আপোনালোকক কৈ দিম। গোটেই মাংসখিনি হওঁতে মোৰ 45 মিনিট লাগিলে। মোৰ ইয়াত চিকেন হৈ গ'ল। আপোনালোকে মই বনাওঁতে বনাই খাই চাবচোন।
আৰু নতুনসকললৈ মোৰ চেনেললৈ আন্তৰিকতাৰে শুভেচ্ছা জনাইছোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰি মোক যাতে আগবাঢ়ি যোৱাত সহায় কৰে।